নমস্কাৰ। আজি মই মোৰ অনুভৱেৰে মোৰ এৰি অহা কলেজখনক লৈ এটি কবিতা লৈ আহিছোঁ, পাঠ কৰিছোঁ। বিবিকে কলেজৰ মজিয়াত মোৰ জীৱনৰ কিছু ক্ষণ বৰ মধুৰ আছিল। স্কুল এৰি কলেজ পোৱাৰ হেঁপাহত উশাহৰ খেলখন বৰ ভাল লগা হৈ পৰিছিল। লাহে লাহে চিনাকি মুখবোৰৰ ছবিত কিবা আপোন ফুলৰ সুবাস ভৰি পৰিল। বিচিয়াৰ হোলফৌৰ আদিৰ চুকত বহা আড্ডাৰ মাজত যেন আমাক পৰিৱেশে হাঁহিৰ ৰূপত দৰমহা দিছিল। আমাৰ সেই চিৰযুগমীয়া বন্ধুত্বৰ পৰিসীমা বৈ থকা লুইতকো লাজ দিয়া ধৰণৰ হৈ পৰিছিল। সেই চিনাকি নামবোৰ বুকুতে থাকিব সদায়, সিহঁত কাগজত লিখি দেখুৱাব লগা ধৰণৰ নাছিল। আচলতে সিহঁত আপোন শব্দটোৰ দুখজ আগত আছিল। ক্লাছ কৰি ভাগৰুৱা হোৱা মনত গেটৰ পৰা নগাঁও চুকলৈ সমনীয়াৰ কথাবোৰে জিৰণি দিছিল। অফ টাইমত কেতিয়াবা ইখনৰ পৰা সিখন কেণ্টিনলৈ যোৱা খোজবোৰতো কিছু ৰস আছিল। ছাৰ মেমসকলৰ বুজনিবোৰত কিছু নতুন শিক্ষা লুকাই আছিল। আগতেই ক'লো, কলেজখনৰ সম্বন্ধবোৰ কেৱল নামেৰে জুখিব পৰা ধৰণৰ নাছিল। দুমহীয়া নিমাত প্ৰেমে ভালপোৱাৰ প্ৰথম জাক বৰষুণ নমাই আনিছিল, য'ত বন্ধুত্বৰ আৱেগে ঢুকি নোপোৱা বাবে এখোজ গৈয়ে বাগৰি পৰিছিল। লাহে লাহে মোক সপোন দেখিব শিকোৱা সেই ঠিকনাটোত মোৰ অন্তিম পৰ আহি পৰিছিল। বহুদিন শুকান হৈ থকা চকুজুৰিয়ে সিদিনা আপোন সময়ক হেৰুৱাৰ অশ্ৰুত স্নান কৰিব শিকিছিল। এতিয়াও কিন্তু সেই স্মৃতিবোৰে প্ৰতিদিনে নতুন ৰঙৰ সম্ভেদ দিয়ে। প্ৰতিখন ফটোৰ মাজৰ পৰা ফাগুনে হাত বাউলি মাতে। এতিয়াও কলেজখনে মোৰ বিভাগে হল ওৱানৰ কাষৰ আম গছডালে, পাছফালৰ আহঁত গছডালে, লাইব্ৰেৰীৰ চকী মেজবোৰে প্ৰতিটো ভাল লগা সাঁচতীয়া আৱেগৰ উমান দিয়ে। কেতিয়াবা বৰ উদং অনুভৱ হয় অতীতক বিবিকেৰ জেপৰ পৰা উলিয়ালে।